ঐ কোন বে বিদ্যুতে মানুহক পোহৰো দিয়ে আৰু জ্বলাইও দিব পাৰে নেক্সট টাইম যদি গাঁৱৰ ল'ৰাবোৰক ড্ৰাগছ খুৱাবলৈ চেষ্টা কৰা নহয় এই বিদ্যুতে তহঁতক কেতিয়াও ৰেহাই নিদিয়ে Salok. Salok. বিদ্যুৎ মই এতিয়া যাওঁ আকৌ পিছত আহিম যোৱা তেনেহ'লে বাপৰে বাপ কি কাৰবাৰ ক'ত কি কাৰবাৰ হোৱা দেখিলি নহয় মানে তই যে আজি চাহ বনাইছ বা বা মোৰ এইখন কপাল নহয় চোতাল হ'ব হ'ব ইনচাল্ট কৰিব নালাগে ঘৰত মা নাই কাৰণেহে বনাইছোঁ কথা সেইটোৱে নহ'লে জানো তই কাম কৰিবিনে পিছে তোক এটা কথা জনাই থওঁ দেউতাৰ বছৰেকীয়া শ্ৰাদ্ধৰ এসপ্তাহমান পিছত তোক চাবলৈ এই চহৰীয়াহঁত আহিব দাদা এই কইনা হ'বলৈ এই সাজু হ দাদা মই এতিয়া বিয়া নহওঁ মাৰে ঠিক আছে ঠিক আছে ৰাধাৰ কি হ'ল বিয়াৰ কথা কওঁতে মনটো যে সেমেকি গ'ল তাইৰ নিশ্চয় কিবা এটা হৈছে মই এবাৰ তাইক সুধি আহোঁ কি হৈছে তাই ৰাধা ৰাধা হেল্ল' মোক চাবলৈ কেইদিনমান পিছত ল'ৰা আহিব তুমি সোনকালে কিবা এটা কৰা তুমি এটা কাম কৰিবা মোক যেনে তেনে কালি লগ কৰিবা ৰাধাৰ তাৰমানে কোনোবা ভাল পোৱা আছে ঠিক আছে ৰাখিছোঁ কি হ'ল ইমান সৰু কথা এটাত ইমান চিন্তা কৰি আছ যে
সৰু কথা মোক আনৰ লগত বিয়া দিব ওলাইছে তুমি কৈছা সৰু কথা শুনা কোনো সমস্যাই মোৰ পৰা তোমাক দূৰত ৰাখিব নোৱাৰে তুমি মোৰ মন মগজু সকলোতে আছে তুমি মোৰ হৃদয়ত আছে তোমাৰ মন প্ৰাণত মই সকলোতে আছো তুমিও আছা কিন্তু কিন্তু এটা ঠাইত নাই কি কৈছা দাদা তোমাৰ সকলোতে মই আছো সঁচা কিন্তু তোমাৰ ভাগ্যত নাই আৰু মোৰ ভাগ্যটো তুমি নাই ভাগ্য সলনি হৈ যাব যদি আমাৰ প্ৰেম সঁচা হয় নহয় তহঁতৰ প্ৰেম সঁচা আমি হ'বলৈ নিদিওঁ ঐ ছোৱালী তোৰ ককায়েৰে আমাৰ লগত যি কৰিছে আমি কেতিয়াও নাপাহৰোঁ তাৰ প্ৰতিশোধ আমি ল'বই লাগিব কি প্ৰতিশোধ ল'বি তহঁতে তহঁত হৈছে সমাজৰ একো একোটা কলংক ড্ৰাগছৰ কবলত পৰি তহঁত হৈছ একো একোটা জানুৱাৰ অঁ ঠিকেই কৈছ আমি জানো আৰু কিন্তু কিন্তু কি অঁ তহঁতে সেই কালপেটকেইটা নহয় তহঁতে গাঁৱৰ ল'ৰাবোৰক বিপথে লৈ গৈ আছো ঐ তই কাৰ ল'ৰা তোক কিয় লাগে বে মোক কিয় লাগে তই আমাৰ ল'ৰাৰ গাত হাত দিছ ঐ মাৰিয়া ঐ বিদ্যুৎ আহিছে পলা 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 বিদ্যুৎ আহিছে। পলা, পলা। ভণ্টি তই আৰু এওঁ কোন নহয় মানে দাদা ৰবা দাদা মই কৈছোঁ নমস্কাৰ দাদা মোৰ নাম জিচু মই ৰাধাক ভাল পাওঁ আৰু ৰাধাই মোক ভাল পায় আমি বিয়া হ'ব খোজোঁ দাদা তোৰ কিন্তু সাহসটো মানিছ দেই তহঁতে কি বিয়া হবি কিন্তু এই বিয়া মই কেতিয়াও হ'ব নিদিওঁ বিয়া আপুনি হ'ব দিব নালাগে বিয়া আমি নিজেই হ'ম ৰাধা ঘৰলৈ বল দাদা যোৱা ৰাধা যোৱা তুমি চিন্তা নকৰিবা আমাৰ বিয়া অহা কাইলৈ হ'ব অহাকালি তই হয়তো গমেই পোৱা নাই মোৰ কথা মই যি কওঁ তাকেই কৰোঁ গতিকে তই বুজিছই নহয় ঐ উঠ কিমান লাজৰ কথা হ'ব জাননে তই বিদ্যুতক মই বাৰে বাৰে কৈছো যে মোৰ ল'ৰাৰ কোনো ভাল পোৱা ছোৱালী নাই দেউতাকৰ বছৰীয়া শ্ৰাদ্ধৰ পিছত তোৰ কাৰণে বিদ্যুতৰ একমাত্ৰ ভনীয়েকক চাবলৈ যাম বুলি কথা দিছো এতিয়া যদি কথাটো গম পাই মোৰ ল'ৰাৰ আন ছোৱালীৰ লগত গভীৰ প্ৰেম তেতিয়া কথাটো কি হ'ব একো নহয় পাপা কি হ'ব আজিকালি ল'ৰা ছোৱালী ভাল পোৱা থাকে আৰু আমাৰ দৰে মানুহৰ সন্মানো থাকে হ'ব পাপা মোৰ এতিয়া দেৰি হৈছে মই এতিয়া যাম মই তোমাৰ লগত পিছতো কথা পাতিম দেৰি হৈছে দেৰিটো হ'বই প্ৰেমিক চৰাই যে উৰি ফুৰিব লাগিব নহয় বাই বাই পাপা সেইখন ক'ত লৈ যোৱা মই অফিচৰ কামত যাব লাগে তুমি বাইকখন লৈ যোৱা পাপা কি সন্তানক বেছি মৰম কৰিলেও বেয়া তাইক তই পাহৰি যা তই যেনেকৈ তাইক ভাল পাৱ ঠিক তেনেকৈ তাই আন কাৰোবাক ভাল পায় পাহৰিব পাৰিলেতো
পাহৰিয়ে গ'লোঁ হয়, কিন্তু পাহৰিব পৰা নাই যে। চা তই তাইৰ ককায়েকৰ ভাল বন্ধু। সি যদি এইবোৰ কথা গম পায় যে তাইক তই ভাল পাৱ, বিদ্যুতে গম পালে তোক খুদাই এৰিব নেকি? বন্ধু হ'লেও বুলি তাৰ ভনীয়েকৰ লগত প্ৰেম কৰিব নোৱাৰি নেকি? চা বন্ধু, যদি তাই তোক ভাল পালেহেঁতেন মই তোক মানা নকৰিলোঁ হয়, কিন্তু কিন্তু কি? তাই দেখোন বেলেগ কাৰোবাকহে ভাল পায়। কথাটো এবাৰ ভালকৈ ভাবিছিলি। সঁচা প্ৰেমৰ আচল অৰ্থটো হ'ল ত্যাগ। মই আহিছোঁ দেই, তই থাক। তোমাৰ সুখৰ বাবে মই মোৰ সঁচা ভালপোৱাখিনিক বিসৰ্জন দিলোঁ। তুমি মাথো সুখী হোৱা ৰাধা। হেল্ল', পাপাই আপোনাক কিবা এটা ফাইলৰ কথা কৈছিল নেকি? হয় হয় হয়, মই জাপিয়া চকতে আছোঁ, আপুনি আহিব। মই ফাইলটো লৈ এতিয়াই গৈ আছোঁ। অ'কে অ'কে। ভণ্টি, ভণ্টি, মই চহৰীয়া ল'ৰাটোক ফাইল এটা দিব যাওঁ। নহ'লে তয়ো ব'ল মোৰ লগত। তোক যাৰ লগত বিয়া দিব ওলাইছোঁ তাক এবাৰ চাহ আহিবি আলেঙে আলেঙে। হেল্ল', ক'ত আছে আপুনি? মই মিলন হাইস্কুলতে আছোঁ। হয়, অলপ সোনকালে আহক, মই কলা গাড়ীখনতে বহি আছোঁ। তাৰমানে আপুনিয়ে? ৰাধা, চা তোমাৰ সপোন কোঁৱৰ। দেখিছেনে অলপ ভুল বুজাবুজিৰ কাৰণে কি হৈ গ'ল? সঁচা প্ৰেম যে। ৰাধা, কাইলৈ আমাৰ বিয়াখন হ'বনে? ছাৰ, মোৰ ভনীক চাব আহিব নালাগে। ডাইৰেক্ট দৰা সাজি আহিলেই হ'ল। মোৰ ভণ্টি আৰু আপোনাৰ ল'ৰা প্ৰেমিক চৰাই। ফাইলটো লওক, ছাৰ ৰখি আছে। অঁ, মই গৈ থাকোঁ। দেখিলি ভণ্টি, মোৰ পচন্দৰ ল'ৰাজনেই তোৰ সপোন কোঁৱৰ আৰু তোৰ ভালপোৱাজনেই তোৰ ৰাজ কোঁৱৰ। দাদা, জীৱনৰ অজুহাত তুমি, প্ৰণয়ৰ মিঠা বাত তুমি, হাৰি হাৰি জিকো মই তোমাৰে হিয়াখনি। জীৱনৰ অজুহাত তুমি, প্ৰণয়ৰ মিঠা বাত তুমি, হাৰি হাৰি জিকো মই তোমাৰে হিয়াখনি। কিদৰে
যাওঁ মোৰে বুকুৰে ভাজৰ কবিতাৰ ফাকি অ ভতিজা খুৰা কি খবৰ ক'ত যোৱা অলপ ফুৰি আহোঁ ফুৰি আহিবা ক'লৈ শ্বিলঙলৈ শ্বিলঙলৈ বৰ ঠাণ্ডা জেগা দেই ঠিকে ভাল না বাকী আছোঁ দিয়া। অঁ আহিছোঁ যোৱা হয় শ্বিলং আইফোন মাৰ্টা বাই বাই ভালে ভালে আহিবা দেই